ৰংজালি বৈশাগু পালন। শোণিতপুৰৰ অৰুণাচল অসম সীমান্তৱৰ্তী চাৰিদুৱাৰৰ এৰালি লগাত বড়ো জনগোষ্ঠীয় লোকে পালন কৰিছে ৰংজালি বৈশাগু। পৰম্পৰা ৰক্ষাৰ হেতুকে গাঁওখনৰ ইদাৰ গাঁও যুৱক সংঘৰ উদ্যোগত অব্যাহত আছে বৈশাগু নৃত্য। বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত খাম, জঠা, চেৰেঙা, চিংফৌৰ শব্দত মুখৰিত হৈছে অঞ্চলটোৰ পৰিৱেশ। বড়ো যুৱক যুৱতীয়ে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি গীত বাদ্যৰ লহৰত নৃত্য কৰি বহাগক আদৰিছে। বালিপাৰাৰ পৰা প্ৰাঞ্জলৰ ৰিপৰ্ট, নিউজ মিডিয়া।